এই ৰহমান, আজি আমাৰ এওঁ নাহিব নেকি? এওঁ মানে এইজনা কথা কৈছো, এইজনা আহাই নাই ইমান টাইম হ'ল। আহিব মই ফোন কৰোঁতে নাৰ্ছিং হোমত আছিলে। গুড মৰ্ণিং। মৰ্ণিং বৰগোহাঁই, আজি ইমান টাইম কৰিলে? নক'ব দিয়ক, অলপ আগতে নাৰ্ছিং হোমৰ পৰা আহি পাইছোহিহে। পিছে বৰগোহাঁই নতুনকৈ বিয়া পাতিছে নহয়, মানুহজনী খবৰ কেনেকুৱা? ঠিকে আছে দিয়ক মানুহজনী। 2 বছৰৰ অন্তত আৰক্ষীৰ এক বৃহৎ অভিযানত অভিযুক্ত অবিনাশ দত্ত ওৰফে ভাইমন বুকুত গুলী লাগি নিহত হয়। পেপাৰখন মোক দিয়কচোন। চাওকচোন চাওক। দেউতাক শিক্ষক, ল'ৰাটোহে এনেকুৱা হ'ল। হয় দিয়ক। হৰি, আপোনাৰ মনত আছেনে ৰাকেশ ছাৰৰ ক্লাছ বুলি ক'লে হয়তে হাত ভৰি কপে। তেনেকুৱা এজন মানুহৰ পুত্ৰ কেনেকুৱা হ'ব লাগিছিল আৰু কেনেকুৱা হৈ গ'ল। হয় দিয়ক। ৰহমান দা, ৰাকেশ দত্তৰ নাম ল'লে যে, ৰাকেশ দত্ত আৰু অবিনাশ দত্তৰ মাজৰ সম্পৰ্ক কি? কিনো নজনা ভাষা ধৰি আছে? ৰাকেশ দত্ত অভিয়াছলি ভাইমনৰে দেউতাক। হোৱাট? ভাইমন কি ৰাকেশ দত্তৰ ল'ৰা? দিছ ইজ ইম্পচিবল, আই কেন নট একচেপ্ট। মই জনাত ভাইমনৰ দেউতাক ৰাকেশ দত্ত, লাকী দত্ত ভাইমনৰে ভনীয়েক। ছাৰ আহিলে? আহিলো। চাহ লওক, আজি দেখোন গুমুৱা মাৰি আছে, কি হ'ল? নাখাওঁ মই চাহ। ইহ, অফিচৰখন ঘৰত দেখুৱাই লাভ নাই মিষ্টাৰ বৰগোহাঁই। অফিচৰ খং নহয়। তেন্তে কিহৰ খংনো? লোৱা চাহকাপ খাই লোৱা। নাখাওঁ বুলি কৈছো, নাখাওঁ। ইহ, নাখাওঁ বুলি ক'লে নহ'ব নহয়, ইমান মৰমত চাহকাপ বনাই আনিছো, শুনাচোন। নাখাওঁ বুলি যে কৈ আছো, তুমি শুনা পোৱা নাই নেকি? কিনো হ'ল আজি তোমাৰ? নাখাওঁ মই। বিয়া হোৱা ইমান দিন হ'ল, তোমাৰ এনেকুৱা আচত মই কেতিয়াও দেখা নাছিলোঁ। কিবা ভুল হৈছে নেকি মোৰ? ভুল তোমালোকে বহুত কৰি পেলালা। কি ভুল কৰিলোঁ যাৰ কাৰণে আজি তুমি মোৰ লগত এনেকুৱা কৰিছা? অবিনাশ দত্ত কোন হয়? এওঁ কেনেকৈ জানিলে বাৰু? আজি ইমান দিনৰ মূৰত এইটো নাম ক'ত শুনিলে? কি হ'ব এতিয়া? কি ক'ম বাৰু তেওঁ? উপায়বিহীন হৈ পৰিছোঁ। ক'বই লাগিব, যাৰ বাবে আজি মই এনে এটা পৰ্যায় পাইছোঁ। কৈ দিম, সঁচাকৈ কৈ দিম মই। কোন হয় তেওঁ? নোকোৱা কিয়? দাদা হয় মোৰ। তে মোৰ পৰা কিয় লুকুৱাই ৰাখিলা? শুনা, মাৰক চশমাযোৰ আনিবলৈ দিছিলো, কলৈ গলো? মায়ে গা ধুই আছে আৰু ভণ্টি শুই আছে। তাই খোৱাৰ পৰা উঠাই নাই ন? আৰু মাজতে যে ইণ্টাৰভিউ এটা দিছিলি, কি হ'ল? ৰিজাল্ট দিলে নে? ৰিজাল্ট দিলে, নাম নাই। কিনো পৰীক্ষা দিয়? দেউতা, মই কথা এটা ভাবিছিলো। কিনো? টকা অলপ লাগিছিল, মই ব্যৱসায় এটা কৰিম বুলি ভাবিছিলো। পইচা দিয়াটো ডাঙৰ কথা নহয়, কিন্তু পইচাটো লৈ তই সৎ কামত ব্যৱহাৰ কৰাটোহে কথা। ব্যৱসায় মানে লাভ লোকচানৰ অংক। লোকচান হ'ল বুলি তই উভতি আহিলে নহ'ব। হেই, আপোনাৰনো মোৰ ওপৰত বিশ্বাস নাইনে? মই টকাটো সৎ কামতে ইউজ কৰিম। আপুনি টকাটো মোক দিয়ক, দুদিন কাম চলাব পাৰিলে মই টকাটো সুদে মোলে ঘূৰাই দিম। টকাটো তই সুদো দিব নালাগে, মোক মূলো দিব নালাগে, কিন্তু টকাটো তই সৎ কামৰ ব্যৱহাৰ কৰ, সেইটোহে মোৰ গৌৰৱ। দেউতাৰ 50,000 টকা চেকখনেৰে সি প্ৰথমতে মাটিৰ কাম কৰে, তাৰ পাছত মাটিৰ কামৰ পৰা বালি ঠিকা লয়। ছাৰ, এই চাইনটো আছিল, চাইনটো কৰি দিয়ক।
হয় শুন কামটো চাবি অ। মোৰ বেলেগত কাম আছে দেই অঁ হ'ব তেওঁলোকে চাবি বছ অ। আপুনি যে কৈছিল ল'ৰাটো আচ্ছা। এইটো ল'ৰা সি পাৰিব বুজিছে পাবা পাৰিবি পাৰিম ছাৰ তাক কি লাগে দি দিবি হ'ব হ'ব দেই হৈ যাব আহিছোঁ এই কাইলৈ পৰা কাম ষ্টাৰ্ট দিবা দেই কামবোৰ কেনেকুৱা চলিছে এই ছাৰ কাম ধুনীয়া চলি আছে কামবোৰ ঠিকে ঠাকে চলিছে নহয় ন এই কাম আপোনাৰ ঠিকে ঠাকে চলি আছে চলি আছে কামবিলাক ভালকে কৰিবি আৰু কিবা পইচা পাতি প্ৰয়োজন হৈছে নেকি পইচা লাগিছিল মানে ইহঁতে কামবিলাক ভালকে নকৰে বুজিছে লৈ ল'বি কিমান লাগে তাক ভালকে কামবিলাক কৰিব দিবি হৈ যাব আপুনি যাওক ঐ কামবিলাক ভালকে কৰ দেই চবে ভালকে কৰ হোৱাটছএপত লোকেশ্যন দিয়া আছে দেই অ'কে ভাই হৈ যাব দে ঠিক আছে হোৱাটছএপৰ লোকেশ্যন দিয়া আছে সেইমতে গৈ থাক ঠিক আছে ভাই তই ইয়াৰ লগত থাক টকাৰ বৰষুণ নমাই দিম তোক গম পাইছ নহয় ইয়াৰ আগতে চলি তই হ'লি মোৰ মাটি আৰু বালিৰ মানুহ আৰু তই গম পাইছ ন শাক চব্জি চাপ্লাই দিয়াৰ মানুহ কথাটো একদম চিক্ৰেটলি দেই কামক লৈ আপুনি টেনশ্যনে নল'ব বছ মই টেনশ্যন নলওঁ একদম চাইলেণ্ট কৰি কোনেও যাতে গম নাপায় মাইকেল জন্মই হোৱা নাই পইচা কিবা লাগে মোক কবি দেই হৈ যাব বোপা ভালকে কৰিবি ইমান ৰাতি ক'ত থাক সোনকালে আহিব নোৱাৰা না হা মাৰ এজন চিন্তা কৰি থাকে খবৰ ৰাখো না মোৰ কথানো কিয় আপুনি ভাবিব লাগে আপুনি খাই বৈ শুই গ'লে হ'ল ব্যৱসায় যেতিয়া ৰাতি হ'বই তোৰ কিবা বেমাৰ হৈছে নেকি অ'
এইবিলাক কিহৰ ঔষধ? তেতিয়া থক আপুনিনো কিয় টোপনি ক্ষতি কৰিব? যাওকচোন যাওক, কওকে যাওকচোন, যাওক যাওক, হ'ব যাওক, মোৰ কাৰণে চিন্তা কৰিব নালাগে, যাওক। নাম মূৰত কি আছে দেখা? কি আছে উলিয়া? একো নাই ছাৰ। ঐ চুপ, উলিয়া। কি আছে দেখা? ছাৰ অমিতা আহে। চাওক ভালকে চাওক। ছাৰ মাল ওলাই গ'ল। ই 1 নম্বৰ হাৰামি। ধৰক তাক। বল। ছাৰ মোৰ চাইকেলখন। হয় নমস্কাৰ, মই আজি উপস্থিত আছো এখন আৰক্ষী চকীত। আজি ভাটিবেলা 4:30মান বজাত আৰক্ষীয়ে এজন ব্যক্তি আৰু লগতে কিছু নিচাযুক্ত সামগ্ৰী কৰায়ত্ব কৰিবলৈ সক্ষম হয়। আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম বিষয়ে কি ক'ব চাই। হয়, এক গোপন তথ্যৰ ভিত্তিত আমি তেওঁক কৰায়ত্ব কৰিছোঁ। ইয়াৰ বিষয়ে আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ। আমি জানিবলৈ পৰা মতে কিছুমান বহুত ডাঙৰ মানুহ ইয়াত জড়িত আছে। আমি অতি শীঘ্ৰে তেওঁলোকক বিচাৰি উলিয়াম। আই হোপ উইল চল্ভ দি কেছ ইমিডিয়েটলি। ছাৰ ন' কমেণ্ট। হেল্ল' বছ, কি হ'ল? এটা ডাঙৰ খবৰ বুজিছেনে? কি ক'লি? হোৱাটছএপত নিউজৰ লিংক এটা দিছোঁ, চাওকচোন। ঠিক কি হ'লি? ছাৰ আপুনি কামৰ পৰা পলাই দিয়ক। পুলিচে ছাদ্দামক ধৰি লৈ গ'ল। কি ক'লি? ধৰি গ'ল? ঠিক আছে কেলা, মই পলাই দিম। নিউজ কৰা মানুহটোক তই নটিচ কৰি ৰাখ, মই ঘূৰি আহি লওঁ। কোননো আহিলে কামৰ সময়ত মানে? আপোনালোক আহক। এইটো ভাইমনৰ ঘৰ হয়নে? আপোনালোক বহকচোন, মই দেউতাক মাতি আনো। দেউতা, দেউতা উঠকচোন। নাই কি হলো? আমাৰ ঘৰলৈ পুলিচ আহিছে। পুলিচ? অঁ, কিয় আহিছে পুলিচ? ৰাম 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 কৃষ্ণ, মোৰ চশমাযোৰ কিনি থাকিল। বহিবলৈ দিছা নে তেওঁলোকক? অঁ দিছো। ছাৰ নমস্কাৰ, বহিছেনে? ছাৰ নমস্কাৰ, বহকচোন। এই ভাইমন কোন হয় আপোনাৰ? ভাইমন মোৰে ল'ৰা। তেখেত বৰ্তমান ঘৰত আছেনে নাই? ল'ৰাজন আছিল ঘৰতে, অকমান আগতে কোনফালে ওলাই গ'ল, বৰ্তমান নাই নহয়। তেখেত বৰ্তমান কি কামত জড়িত হৈ আছে? তেখেত মানে ঠিকাদাৰ কাম কৰি থাকে। কিহৰ? মাটি, বালি আৰু কেঁচা চব্জি এনেকুৱা কিছুমান চাপ্লাই দিয়ে। আৰু কিবা ভিতৰুৱা বস্তু? বেলেগ নাই, সেইকেইটাই কৰে। আমি এক সন্দেহৰ ভিত্তিত আপোনাৰ ঘৰলৈ আহিছোঁ। সন্দেহ? মোৰ ল'ৰাটো তেনেকুৱা কোনো বেলেগ ব্যৱসায়ত জড়িত নাই। জনাত যিকেইটা ব্যৱসায় কৰে সেইকেইটাইহে। আপোনালোকে কিহৰ সন্দেহ কৰিছে মই ঠিক ধৰিব পৰা নাই। চাওক, মই ইমান কৈ নাথাকোঁ, ইয়াতে চব লিখা আছে।
তেওঁক ক'ব আজি লৈ আহিছোঁ। ৰাম ঐ, কি শুনিছো এইবিলাক দেউতা আইও, মোৰ ঘৰত আজি অপৰাধী বিচাৰি পুলিচ ওলাইছে। কি ৰাতি ঘৰ সোমাওঁতে মোৰ সন্দেহ হৈছিল। এই কূটনীতি কামবিলাক ৰাতিয়ে কৰে। কিয় কান্দিছে দেউতা? নাকান্দিবচোন, তাক সন্দেহহে কৰিছে। ৰাতি ঘৰ সোমাওঁতে মোৰ সন্দেহ হৈছিল। এই অপৰাধী কামে কৰিব লাগিব, সেইটো কাৰণে পুলিচৰ চকুত পৰিছে। ঐ নহয় এনেকে ৰাতিখন বাটে গুচি আছো যে চাওক গোচ মই ঘৰ যাব লাগে। কেলা চিনি পোৱা নাই মোক, চাই ল কোন মই। কেলা ৰাস্তাত অথালি পথালি কৰিবি, কেলা চিধা উৰাই দিম দেই কেলা ওপৰলৈ। হ'বলা চাই ল কেলা, জম ৰখি আছো কেলা বাটত। কোনে ফোন কৰিছে কেলা? এইটোৱেতো লাষ্ট ফোন। কোন হয়নো? দৌৰা উলিয়াই দিয়ক। শইকীয়া যাওক। অ'কে ছাৰ। ছাৰ পলাল। কি মোক অন্তৰত দাগ লগাই থৈ গ'ল, মোক অন্তৰত দাগ লগাই থৈ গ'ল, মোক কৈ পেলালে। মই ভাবা নাছিলো কি যেনেকুৱা এটা কৰিব। একো নহয় দেউতা, নাকান্দিবচোন। দেউতা অলপ ধৈৰ্য ধৰকচোন। মোক কৰি থৈ গ'ল। মনটো অকণ সবল কৰকচোন। বলক অকণ শুই দিব। দেউতা বলকচোন। কোন পালে কোনদিন নাকেৰে বাহিৰলৈ ওলাব। চিৰসেউজ অসমভূমিৰ মজিয়াত আপোনালোকৰ বাবে লৈ আহিছো এটা বিশেষ খবৰ। অৱশেষত আৰক্ষীৰ জালত পৰি এসময়ৰ সাংবাদিক ৰূপন চলিহাৰ হত্যাকাৰী মষ্ট ৱান্টেড অবিনাশ দত্ত ওৰফে ভাইমন। আদৰ্শৱান শিক্ষক ৰাকেশ দত্তৰ একমাত্ৰ কুলাংগাৰ পুত্ৰ আছিল অবিনাশ দত্ত। আৰক্ষীৰ গোপন সূত্ৰৰ পৰা জানিব পৰা মতে পশ্চিমবংগৰ এখন ভিতৰুৱা গাঁৱৰ এটা চুবুৰীৰ পৰা আৰক্ষীয়ে তেখেতক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। চাওক আমাৰ এক বিশেষ প্ৰতিবেদন।
ছাৰ গাড়ীখন ৰাখিব চুপ বড়ো গাড়ীখন ৰাখিব ঠিক আছে ছাৰ ঐ গোলা মুতি লৈ আহ জল্দি ক'ত বনাইছ নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ পশ্চিমবংগৰ এখন ভিতৰুৱা গাঁৱত। এই স্থানৰ পৰাই অভিযুক্ত অবিনাশ দত্ত আৰক্ষীৰ চকুত ধূলি মাৰি পলাই যাবলৈ সক্ষম হৈছে। আপোনালোকক মই সমগ্ৰ পৰিৱেশ দেখুৱাম। মই মোৰ কেমেৰা পাৰ্চন ৰূপজ্যোতি বৰাক সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। মই এতিয়া আমাৰ মাজত আছে সভাপতি, তো এওঁলোকৰ পৰা মই জানিবলৈ বিচাৰিম যে ছাৰ কেনেকুৱা পৰিৱেশটোৰ বিষয়ে অকণমান ক'ব। অভিযুক্ত আপোনালোকৰ মাজৰ পৰা পলাই যাবলৈ কেনেদৰে সক্ষম হয়? হয় আমি তেখেতক কৰায়ত্ব কৰি আনি থকাৰ অৱস্থাত পশ্চিমবংগৰ পৰা সমান অভিমুখে আনি থকা অৱস্থাত তেওঁ পলাই যাবলৈ সক্ষম হয়। একচুৱেলি তেওঁ আমাৰ এজন কনিষ্টবলক গটা মাৰি থৈ পলাই গুচি যায়, তেতিয়া আমি গাড়ীখন ৰখাইছিলোঁ। হয় আমি বৰ্তমান যথেষ্টখিনি পুলিচ ফ'ৰ্চ আমি হাবিৰ মাজত পঠাইছোঁ, গতিকে অতি সোনকালে আই থিংক তেওঁ ধৰা হ'ব। মোৰ সম্ভৱ তেওঁ বৰ্তমান গভীৰ হাবিৰ মাজতে লুকাই আছোঁ। আই থিংক উইল কেচ হিম ইমিডিয়েটলি। থেংক ইউ ছাৰ। তাৰ পিছৰ পৰা তাৰ কোনো সন্ধান নোহোৱা হৈ গ'ল। আৰক্ষীও তাক বিচাৰি নাপালে। দেউতাই তাক মনৰ পৰা আৰু পৰিয়ালৰ পৰা চিৰদিনৰ বাবে ত্যাগ কৰাৰ সিদ্ধান্ত ল'লে। আৰু 1.5 বছৰৰ পাছত আমাৰ বিয়া ঠিক হ'ল। বিয়াখন ভাঙি নোযোৱা স্বাৰ্থতে দেউতা আৰু বৰদেউতাই তোমালোকৰ পৰা ইমান ডাঙৰ কথাটো লুকুৱাই ৰাখিলে। ব'লা তোমালোকৰ ঘৰত যাওঁ, কিয়? ডাঙৰ খবৰ এটা আছে। ডাঙৰ খবৰ? কিনো? দেখাই আছোঁ ৰ'বা। দাদা তোমাৰ চৰণ যাতনা যি যত আমাৰ জীৱন অকালৰ আঘাতে ঘূণীয়া কৰিলে কৃপা কৰা প্ৰভু।